खुलुमबाय नोंथांमोनखौ बयखौ बरायबाय दिनै 30 सेप्तेम्बर 2023 बाराय जेबो सुनिबार फैदो दिननि खौरांफोरखौ बेखेवनोसै। जरहाट जिल्लानि सिङाव थानाय तिताबराव सासे सुबुङा मैदेरजों गाग्लोबजानानै जिउ गोमादों। थैनाय मानसिया हाग्रा बिफाननि मावथिमोन। मारियानि फरेस्ट रेन्जआव अफिसारनि खामानि मावगासिनो दंमोन। बेनि मुङा जाबाय अतुल कलिता आरो बे जाथायावनो गुबुन 4 सुबुङा गोब्राब जोखोम जादों। बे समाव जोखोम जानायफोरखौ फाहामसालियाव फाहामथाय होगासिनो दङ। इउपिआव सासे 10 बोसोर बैसोनि हौवासा गथ'आ लख्राजों गाग्लोबजानानै बुथारजादों। जेब्ला गथ'आ मोनाबिलिनि समाव न'निफ्राय बायजोआव थांनानै न' फारसे फैफिनगासिनो दंमोन अब्लानो लामा ससेयाव बे जाथाया जादोंमोन। गाज्रि सान फैब्ला आं हारसिंनो राजखान्थिनिफ्राय ओंखारलांगोन। हाग्रा मैलार बिथाङा थांनाय 2 बोसोर खावसे बोसोरनिफ्राय दिनैसिम खेबसेबो काउन्सिलनि एसेम्बलियाव नुजाथिफैयाखै। बे बाथ्राखौ प्रमद बर' बिथाङा खौरांगिरिफोरनि सिगाङाव रोखा बुंथिदों। प्रयोजने हुआ ना क्यों भाड़ा कर मानु आमार लगत आसे आमार मानु भाड़ा करार दिन इमान बेया दिन इतियालगे आहा नाय जितिया बेया दिन आहिब तितिया आमी निजे माने राजनीति नकरिम राजनीति तो सदाय मराक लेगि करिब लागे बुली कथा नाय। हाग्रामा महिलारिये तेखेते এই लास्ट इलेक्शनत जिकिले এই 2.5 বছর হয় একবাरो काउन्सिलत आहा नाय एबारो एसेम्बलित माने तेखेते उपस्थित हुआ नाय माने तेखेतो खाली पावार लागे। गतिके আজি आमी पावारर कारणे बलिया হয় पावारर कारणे माताल হয় राजनीति কৰিবলৈ আহা নাই সমাজ সেৱা কৰিবলৈ আহিছো। আৰু বিটিআৰত আজি এইবিলাক আপোনালোকে গলে দেখিবলৈ পাব তাত স্কুলৰ পৰা কলেজৰ পৰা সকলো কাম আৰম্ভ হৈছে শান্তি আহিছে নিৰাপত্তা পাইছে সকলো পৰিৱেশ আপোনালোকে আমতকে বেছি জানে। কিয় তেখেতৰ আৰু দিন গ'ল আগতে তেখেতৰ দিন আছিলে যি সময়ত ৰাইজে তেখেতক মৰম দিছিলে সন্মান কৰিছিলে বিশ্বাসত লৈছিলে এই সময়ত তেখেতে ৰাইজৰ কাম কৰিব নোৱাৰিলে। এতিয়া আৰু হেলিকপ্টাৰৰ কথা চিন্তা কৰিছে তেখেতে প্ৰথমতে নিজৰ দলটো ৰাইজলৈ লৈ যোৱাৰ কথাটো চিন্তা কৰক দলটো বাচাই ৰখাৰ কথা চিন্তা কৰক আৰু হাগ্ৰামা মহিলাৰী অতীত হৈ গ'ল এইটো আৰু বৰ্তমান নহয়। আৰু এটা কথা কৈছে শুভেচ্ছা দিছো তেখেতসকলে মিত্ৰ হওক কাম কৰক কাৰণ দুইটা দলৰে স্থিতিটো আমি জানো আৰু কোনো মিশন আৰু ভিজন নাই। দলে মানে লগ কোনবা কাৰবাৰ মিত্ৰ হ'ব ভাঙিব মিত্ৰ হ'ব ভাঙিব এইটোৱে দলৰ লক্ষ্য যদি হয় ৰাইজক লৈ যদি কিবা কাম কৰাৰ কোনো উদ্দেশ্য নাই তেনেহলে ৰাইজেতো সেই দলটো কেতিয়াও একচেপ্ট নকৰিব। এই মিত্ৰ একো ক্ষতি নকৰে আগতো কৰা নাই এতিয়াও নকৰে ভৱিষ্যতো নকৰিব কাৰণ তেখেতসকলৰ কোনো মিশন ভিজন মই নাই। মই আগতে আপোনালোকক কৈছো ইছ্যুও নাই মিশনো নাই ভিজনো নাই। গতিকে কাৰবাৰ লগত লগ হোৱা কাৰবাৰ লগত কাজিয়া কৰা হাগ্ৰামা মহিলাৰী ক'বাত যোৱা নাযোৱা এইটো মানে বিটিসি এৰিয়াত আৰু কোনো এটা ইম্পৰ্টেণ্ট হৈ থকা নাই কাৰণ 17 বছৰ তেখেতৰ শাসনত ইমানখিনি পৰিৱেশ নষ্ট হৈছিলে ইমানখিনি হিংসা হৈছিলে ইমানখিনি মানে ৰাইজে কষ্ট পাইছিলে। এতিয়া আৰু বিপিএফ নোহাৰ কাৰণে ৰাইজে সবে ভাল পাইছে পুনৰ বিপিএফক কোনো কাৰণত আৰু পাৱাৰলৈ আনাটো ৰাইজে ভাবিবও নোৱাৰে। আপোনাৰ সভাত দলীয় সিদ্ধান্ত ফাইনেল হোৱা নাই কিন্তু আমি কোকৰাঝাৰ লোকসভাটো খেলিম বিজেপিয়ে আমাৰ ওদালগুৰি দৰংটো খেলিম। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों एसेनोसै जय बर' हारिनि।